खुलुमबाय आं बे समाव मोनसे गोनांथार आपडेट लानानै फैलायबाय रायजोफोर BPF आरो UPPL दोलोनि सावरायलायनायनि सायावहाय UPPL नि गाहाय नेहाथारि राजु नार्जारी बिथाङा बे समाव खौरांगिरिनि सिगाङाव मा बिबुंथि होदों नोंथांमोना राजु नार्जारी बिथांनि सुंद' बिबुंथि होनाय भिडिअ क्लिप्सखौ जोबजासिम नायनानै लाग्रो बिनि उनावसो नोंथांमोना गाव गावनि कमेन्टफोरखौ होलायबानो जाबाय বিটিআর অঞ্চলৰ ৰাজনৈতিক সুৰক্ষাৰ কাৰণে বা ভৱিষ্যতৰ ৰাজনীতিৰ কাৰণে দুটা দলৰে ভালৰ কাৰণে আলোচনা বিলোচনা চলি আছে বহুত লানি আলোচনা হৈ গ'ল এই আলোচনাবোৰ এটা একদম পজিটিভ দিশত আগবাঢ়ি আছে এতিয়া মাজতে যে সিডলি ইলেকশ্যন আহিছে এই সিডলি ইলেকশ্যন মানে আহাৰ কাৰণে কিছুমান আমাৰ এতিয়া আলোচনাত মানে কিবা হৈ আছে গতিকে ফিউচাৰত আকৌ এটা আলোচনাটো মানে আৰম্ভ হ'ব আৰু আগুৱাই যাব এইটো মই কামনা কৰোঁ যেহেতু বহুত পজিটিভ দিশত গৈ আছিলে ফিউচাৰতো এইটো পজিটিভ দিশত লৈ গৈ এটা লজিকেল এটা কনক্লুজন হ'ব বুলি মোৰ এতিয়াও আশা আছে ইয়াৰে মাজত আমাৰ কিছুমান নেতাৰ যি বক্তব্যবিলাক ওলাইছে এইটো ক'ব গ'লে বহুত আকৰ্ষণীয় যিবিলাক আলোচনাত জড়িত আছে আমাক মানে জনাইছে যে ডিছকাশ্যনটো বহুত পজিটিভ দিশত আগবাঢ়িছিলে তেতিয়া মাজতে যে আমাৰ ইলেকশ্যন অহাৰ কাৰণে এইটোতো সব আমি আলোচনাত কোনো কণ্ডিশ্যন বিচৰা নাই আমি BPF-ক কোনো কণ্ডিশ্যন দিয়া নাই আলোচনাৰ কাৰণে আৰু BPF-ও তেনেকৈ আমাৰ ওপৰত কণ্ডিশ্যন মানে জাপি দিব নালাগে কোনো কণ্ডিশ্যন নোহোৱাকৈ আমি এতিয়া আলোচনা কৰিব লাগে আমি দুইটা দলৰে ভালৰ কাৰণে ফিউচাৰত এটা আমি মানে আলোচনাটো লৈ নিব লাগে কাকবা এৰা কাকবা লোৱা এইটো আলোচনাৰ উদ্দেশ্য হ'ব নালাগে আৰু আমাৰ যেহেতু চৰকাৰ চলি আছে মই আগতো স্পষ্ট কৰি দিছো যে আমাৰ বিজেপি আৰু UPPL-ৰ যে এলায়েন্স BTR-ত মানে 2025 চনলৈকে চলিব অসমৰ যে আমাৰ চৰকাৰ চলি আছে UPPL BJP আৰু AJP এইটো চৰকাৰ আমাৰ 2026 চনলৈকে চলিব আৰু আমাৰ UPPL সমৰ্থনটো থাকিব আমাৰ দিল্লীত NDA যে এলায়েন্স আছে NDA এলায়েন্সত আমাৰ UPPL-ৰ পূৰ্ণ সমৰ্থন আছে এইটো 2029 লৈকে চলিব তাত কোনো বাধা নাহে তাত কোনো মানে তেনেকুৱা ব্যাঘাত জন্মা কাম আমি নকৰোঁ মানে দুটা পাৰ্টি আশাবাদীৰ কাৰণে আলোচনাটো চলি আছে নহ'লে সময় নষ্ট কৰিবলৈ কোনে ইয়াতে আলোচনা কৰিবলৈ যায় BPF-ও আশাবাদী মই ভাবোঁ আৰু আশাবাদী নহ'লে তেখেতসকলে আলোচনাতে অংশগ্ৰহণ কৰিব নালাগে আমাৰ নেতৃত্বও আশাবাদী UPPL-ৰ নেতৃত্ব বহুত আশাবাদী এইকাৰণে আমি আলোচনাত অংশগ্ৰহণ কৰিছোঁ আৰু এইটো আগুৱাই নিছোঁ চাওক আপোনালোকে মোতকৈ বহুত অভিজ্ঞ হয় আপোনালোকে বহুত ইলেকশ্যন কভাৰ কৰিছে আপোনালোকে এনালিচিছ বা তেনেকুৱা আপোনালোকৰ চলি থাকে গতিকে প্ৰত্যেকটো নিৰ্বাচনটো বেলেগ বেলেগ মানে বিধানসভা নিৰ্বাচন বেলেগ লোকসভা নিৰ্বাচন বেলেগ আমাৰ BTR-ৰ নিৰ্বাচনটো বেলেগ পঞ্চায়ত ইলেকশ্যনবোৰ বেলেগ গতিকে প্ৰত্যেকটো ইলেকশ্যনত আপোনালোকে যে ৰিজাল্ট এইটো বেলেগ বেলেগ হ'ব গতিকে আপুনি নিজে ক'লে যে মানে বিধানসভা সমষ্টিত আমি ইলেকশ্যনত যোৱা বিধানসভা ইলেকশ্যনত আমি বহুত ব্যৱধানত জিকিছো যিহেতু এইবাৰতো বিধানসভা আমাৰ নিৰ্বাচন ইয়াতে আপোনালোকে ব্যৱধানটো চাব যে বহুত বেছি হ'ব